মাটির কোটা শীঘ্রে প্রদান করক। ACMS লং লিভ। বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল শাসনত আহিলে আমি আপোনালোকৰ চাহ শ্ৰমিকক আমি 351 টকা নহয় 551 টকা বৃদ্ধি কৰিম বুলি কৈছিল, কিন্তু আজিলৈকে আমাক এই বৰ্তমানৰ বিজেপি চৰকাৰখনে আমাক কোনো ধৰণৰ শ্ৰমিকৰ 551 টকাৰ দূৰৰে কথা 351 টকালৈকে বৃদ্ধি নকৰিল। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ছাৰে দেৱৰ নেতৃত্বত বৰ্তমানত তেখেতে কৈছিল যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈকে বৃদ্ধি কৰিম। আজিলৈকে আমাৰ 351 টকা মজুৰি বৃদ্ধি নহ'ল। গতিকে আমি যি 250 টকা পাওঁ 250 যিটো নেকি আজি সময়ছোৱাত আপোনালোকে নিশ্চয় গম পায় যে যি বৰ্তমান সময়ত দেশৰ খাদ্য সামগ্ৰীকে ধৰি ইত্যাদি আমাৰ যি ঘৰ দুৱাৰ বনোৱা সামগ্ৰী ইত্যাদি ধৰি আমি যিটো 250 টকা পাওঁ সেই টকাত আমি চলিব নোৱাৰা হৈছোঁ। গতিকে বৰ্তমানৰ চৰকাৰ মাননীয় শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ছাৰৰ দেৱক আমি চাহ শ্ৰমিকৰ তৰফৰ পৰা আমি সকীয়াই দিব বিচাৰোঁ যে আগন্তুক ইলেকশ্যনলৈকে আমাক যদি আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নকৰে তেতিয়াহ'লে আমি বিজেপিক ভোট নিদিওঁ বুলি স্পষ্ট ভাষাৰে আমি ক'বলগীয়া হৈছে খুব দুখেৰে। যিজন শ্ৰমিকে বৰষুণে ৰ'দে ভিজি কাম কৰে সেই শ্ৰমিকৰ ঘৰটো যদি ঠিক নহয় তো সেই মানুহজন ৰাতিপুৱা উঠোঁতে বা যাওঁতেতো অলপ লেট হ'বই। গতিকে আমি মালিক পক্ষকো এই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকেও শীঘ্ৰে আমাৰ এই কোৱাৰ্টাৰসমূহ যাতে বনাই দিয়ে। বৰ্তমান বিজেপি চৰকাৰে কৈছিল আমি যদি আহোঁ তোমালোকক আমি মাটি পট্টা প্ৰদান কৰিম বুলি, কিন্তু আমাৰ প্ৰতিশ্ৰুতিয়ে ৰৈ গ'ল, কাৰ্যকৰী কেতিয়াও নহ'ল। আমি সঁচাকৈ দুৰ্ভাগ্যজনক। আমি চাহ শ্ৰমিক আদিবাসীসকলে আজিলৈকে মাটিৰ পট্টা প্ৰদান নাপালোঁ, চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নহ'ল। আজি আমি অসম চাহ মজদুৰ সংঘ ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক গোট সংঘই অসম চাহ মজদুৰ সংঘ কেন্দ্ৰীয় সমিতি ডিব্ৰুগড় সমিতিৰ নিৰ্দেশ মৰ্মে আজি 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি ভেৰগাঁও চাহ বাগিচাত পালন কৰিছোঁ। কাৰণ হৈছে আমাৰ যিহেতু এই সময়ত মাৰ্কেটত যি বস্তু বাহিনীৰ দাম বাঢ়িছে আৰু এই বাগিচাৰ শ্ৰমিকসকলে যি দৰমহা পাইছে সেই দৰমহা দি আমাৰ শ্ৰমিকসকলৰ চলাত বহুত অসুবিধা। গতিকে আমি আজিৰ এই ধৰ্ণা কাৰ্যসূচী কৰিছোঁ যাতে চৰকাৰে যিহেতু আমাক 351 টকা বৃদ্ধি কৰি দিম বুলি বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে 351 টকা বৃদ্ধি কৰি নিদিলে। তাৰপিছত হৈছে আমাৰ চাহ শ্ৰমিকসকলৰ যি উপকৰ্মচাৰী চৰ্দাৰ চকীদাৰবিলাক কাম কৰে তেওঁলোকৰো দৰমহাৰ চুক্তি এতিয়ালৈকে কৰা নাই, যিহেতু সিহঁতৰ ম্যাদী উকলি গ'ল, কিন্তু মালিক পক্ষই ইয়াক কোনোভাৱে গুৰুত্ব দিয়া নাই। তাৰপিছত হৈছে আমাৰ বাগিচাত বসবাস কৰি থকা লেবাৰ কোৱাৰ্টাৰবিলাকত বহু লেবাৰ কোৱাৰ্টাৰ এতিয়াও এনেকুৱা হৈ আছে যে চিলিং কাবাৰ নাই, কাবাৰ ফ্ল'ৰ ভাঙি গৈছে, কাবাৰ দৰ্জা ভাঙি গৈছে, কিন্তু কোনো কোম্পানীয়ে বা মেনেজমেণ্টে ইয়াক কোনো কাম কৰাৰ কাৰণে মানে গুৰুত্ব নিদিয়ে। আমি শ্ৰমিক হিচাপে বাগিচাত কাম কৰোঁ, বসবাস কৰি থাকোঁ, কিন্তু আমাক থকা সুবিধাটো আমাক ভাল লাগে না। থকা সুবিধা ভাল নহয়, লেট্ৰিন ভাল নহয়, সেইবিলাক আমাক কোম্পানীয়ে কিন্তু এইগিলাৰ প্ৰতি গুৰুত্ব নিদিয়ে, খালি শ্ৰমিকৰ ওপৰত কাম কৰাৰ প্ৰতিহে গুৰুত্ব দিয়ে আৰু কৰি আহিছে। গতিকে আমি আমাৰ যি শ্ৰমিকসকলক যি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পুনৰ প্ৰদান মানে প্ৰতিশ্ৰুতি হৈ থাকিল। আমি আজিৰ এই ধৰ্ণাৰ কাৰ্যসূচীৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে চৰকাৰে যি প্ৰতিশ্ৰুতি শ্ৰমিকসকলৰ ম্যাদী পাটা প্ৰদান কৰাৰ কথা আছিলে সেইটোও আজিলৈকে নিদিলে বিজেপি চৰকাৰে। গতিকে তেনেকুৱা চৰকাৰ যদি আমাক নাচায়, গতিকে আমি আগন্তুক দিনত যিহেতু আমি ইলেকশ্যন আহি আছে, ডাইৰেক্ট কথা কৈছোঁ মই, ইলেকশ্যন আহি আছে, যদি আমাৰ চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি নহয়, ম্যাদী পাটা নহয়, তেতিয়াহ'লে কিন্তু আমি বিজেপি চৰকাৰক আমি ভোট নিদিওঁ।